কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে কোনটো কাৰ প্ৰাপ্য অধিকাৰ সেইবিলাক চবেই পাব লাগে সেইটো আমি বিচাৰোঁ लोगोफोर फैलायबाय गोबावनि उनावहाय दिनै भिडिअ लाबोदों आरोना नोंथांमोननि गेजेरावहाय सानै साननो गोनां बाथ्रा जानानै फैबाय आरोना दिनैनि दिनावहाय जोंनि गेजेरावहाय जाय मोनद' हारिया एसटि नागिरगासिनो दं दिनै बिथांमोननो एसटि होमारोब्ला बिसोरनो अब्ला जायखियानो जायानो जा जोंनि बर'नि गेजेराव जि मोनथाय दं जायफ्रा दिनै चिफ जानानै दं CM जानानै दङ जायफ्रा राजखान्थि हान्जा दैदेनलांनो साननानै दङ राजखान्थिखौ ना बिथांमोननि केरियारा जोब्बाय होननानै सानना लादो आरो जेब्ला बे मोनद' हारिया एसटि मोनो ना थ' बिनि बागैनो नोंथांमोना दिनैनि बे भिडिअखौ नायलांदो प्रमद बर' सार आरो हाग्रामा महिलारि सार बिथांमोना दिनै मा बुंदों एसटि होनायनि सायाव थ' नोंथांमोना भिडिअखौ नायलांदो बे समाव ইম'শ্যনেল মেটাৰ হয় তো আমি সকলোৱে চাই আছোঁ যে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকল সাংবিধানিক অধিকাৰ চবে পাব লাগে আৰু সাংবিধানিক অধিকাৰ বুলি কোৱাৰ লগে লগে নিজৰ কালচাৰ নিজৰ আইডেণ্টিটি ছ'চিঅ' ইকনমিক যিটো ইছ্যুছ আছে এইটো গোটেই বিষয়বিলাক লৈ পেলাই এই অধিকাৰবিলাক যিহেতু স্বাধীনতাৰ ৭৮ বছৰ হ'ল কোনটো কাৰ প্ৰাপ্য অধিকাৰ সেইবিলাক চবেই পাব লাগে সেইটো আমি বিচাৰোঁ মই ব্যক্তিগতভাৱে বিচাৰোঁ এতিয়া যিটো শ্বেডিউলিঙৰ ইছ্যু হয় এই ইছ্যুটো বহুতবাৰ ৰিপৰ্ট পঠোৱা হ'ল আকৌ ৰিটাৰ্ণ কৰা হ'ল কেতিয়াবা RGIত যাই পেলাই প্ৰব্লেম হৈছে কেতিয়াবা NCST কমিশ্যনৰ ৰিপৰ্টত ক'বা কিবা প্ৰব্লেম হৈছে কিন্তু এই ইছ্যুটো প্ৰায় ডিকেডছ আফটাৰ ডিকেডছ এইটো চলি আছে ইয়াৰ চলুশ্যনটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিসকলে এজিটেশ্যন কৰি আছে সংগ্ৰাম কৰি আছে তেখেতসকলৰ লগত বহি পেলাই ছল্ভ কৰিব লাগিব আৰু 6 জনগোষ্ঠীৰ ভিতৰত কোনোবা অলৰেডি বিভিন্ন ৰাজ্যত ST হয় কোনোবা নহয় আদিবাসীসকলৰ কিছুমান আছে ট্ৰাইবছ যিসকলে অন্য ৰাজ্যত ST হয় কিন্তু আমাৰ ইয়াত ST নহয় আৰু কিছুমান এতিয়ালৈকে ট্ৰাইবছৰ লিষ্টত নাই আৰু কেন্দ্ৰীয়ভাৱে যেহেতু শ্বেডিউলিং লিষ্টটো কৰা হয় এই লিষ্টত থকাবিলাকে এই ৰাইটটো এনজয় কৰে তো এই কাৰণে কমপ্লিটলি সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেটাৰ বাট ষ্টেট গভৰ্ণমেণ্ট এণ্ড ষ্টেক হোল্ডাৰবিলাকে তেখেতসকলৰ বিচৰা নিবিচৰা এই ৰিকমেণ্ডেশ্যনবিলাক টাইম টু টাইম কৰি আহিছে আৰু এইবাৰো কৰিব এই ৰিপৰ্টটো কি আছে সেইটো আমি সকলো ৰখি আছোঁ ৰিপৰ্টৰ বেছ কৰি যদি সমস্যাটো সমাধান হৈ যায় ভালেই হ'ব আৰু সমস্যা সমাধান নহ'লেও মই অনুৰোধ কৰিম আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা দুইটা পক্ষকে মাতি কথা পাতি ইয়াৰ সমাধান সূত্ৰ লাহে লাহে ওলাব লাগে কাৰণ এই জাতি জনগোষ্ঠীয়ে বহুত বছৰ এজিটেশ্যন কৰি থকা মানে তেখেতসকলৰ যিটো জনগোষ্ঠীয় কাম শিক্ষাৰ দিশতে হওক অৰ্থনীতিৰ দিশে হওক সামাজিক দিশতে এই কামবিলাক ৰৈ যায় তো এইকাৰণে যিমান পাৰে সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ কোনটো পন্থাৰে শ্বেডিউলিং কৰিব পাৰে ইয়াৰ ওপৰত আগৰ পৰাই কথা কৈ থকা হৈছে ট্ৰাইবেল লিডাৰ্ছবিলাকক কেতিয়াবা কৈছে কোনোবা ইণ্ডিভিজুৱেলক কৈছে পলিটিকেল পাৰ্টিবিলাকক কৈ আহিছে এই কথাটো গতিকে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ ক্ষতি নোহোৱাকৈ কি পন্থাৰে কোনটো ব্যৱস্থাৰে সংবিধানৰ কোনটো প্ৰভিজনেৰে তেখেতসকলে এই কামটো কৰিব পাৰে ইয়াৰ ওপৰত চৰ্চা কৰিব লাগে মিনিষ্ট্ৰিয়েল ৰিপৰ্টটো আমি বাদ চাম মিনিষ্ট্ৰিয়েল ৰিপৰ্টৰ ওপৰত আৰু বিতংকৈ কথা পাতিম যে যিসকলে বিচাৰি আছে তেখেতসকলে যিখিনি লজিক বা আৰ্গুমেণ্টবিলাক দিছে বা কনষ্টিটিউচনেল প্ৰভিজনটো চাই পেলাই যিখিনি তেখেতসকলে কৈছে আৰু যি বুলি কৈছে তেখেতসকলে সংবিধানৰ কোনটো মানে ব্যৱস্থাৰ ওপৰত বেছ কৰি কৈছে এই গোটেই কথাটো যিহেতু কনষ্টিটিউচনেল মেটাৰ ইয়াৰ ওপৰত বেছ কৰি আমি কাম কৰিব লাগিব আৰু ইয়াক লৈ পেলাই আমাৰ মাজত কোনো ভুল বুজাবুজি হ'ব নালাগে কাৰণ এইটো কমপ্লিটলি আপুনি বা মই কৰিব পৰা কাম নহয় আপুনি বা মই সেইটো সমাধান কৰিব পৰা কাম নহয় এইটো সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰেহে এইটো সমাধান হ'ব তো সেইকাৰণে হয় আপোনালোক বা বেলেগ মানুহবিলাকক বুজিবলৈ চেষ্টা কৰিছে আমি কি কওঁ নকওঁ আগৰ সময়তো কৈ আহিছোঁ এতিয়া এটা ৰাজনৈতিক দল হিচাপে আমি বড়োলেণ্ডত 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই কাম কৰি আছিলোঁ আৰু অনাগত দিনতো কাম কৰি যাম এই 26টা জনগোষ্ঠী সকলোৰে নিজৰ নিজৰ ভাষা সংস্কৃতি নিজৰ ভূমিৰ অধিকাৰ সকলো অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিছিলোঁ আৰু কাম কৰি যাম কথাটোকে মই কৈছোঁ যে এছেম্বলিত মিনিষ্ট্ৰিয়েল কমিটিয়ে কি ৰিপৰ্ট দাখিল কৰিব এই ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি আৰু বিতংকৈ ক'ব পাৰিম দুটা কথা চলি আছে এটা হ'ল দাবী কৰিছে আৰু এটা হ'ল শংকা কৰিছে
যে ইটো দিলে ইটো অসুবিধা হ'ব, ইটো ক্ষতি হ'ব, ইটো লাভ হ'ব। চ' এই দুটাৰ মাজত যিটো সমাধান এইটো সাংবিধানিকভাৱে হ'ব লাগিব। আপুনি কোৱা মই কোৱা মতে নহ'ব। আমিতো বিচাৰিছোঁ যে আপুনি এটা বিচাৰিছে, মই এটা বিচাৰিছোঁ, কিন্তু সমাধানটো কৰিব লাগিব সাংবিধানৰ প্ৰক্ৰিয়াৰ মাজেৰে। ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা, একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ। কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামক আমি NOC দিছে বাছ।